একদম বিচাৰ প্ৰক্ৰিয়া শেষ হৈ এই অসুৰকেইটা শাস্তি নোপোৱালৈকে বেল অকল গৰিমা নবৌৱে নহয়, আমিও তাকে কওঁ, সমগ্ৰ অসমবাসীয়ে তাকে কয় যে সেই অসুৰকেইটাই শাস্তি পাবই লাগিব। সেই অসুৰকেইটা শাস্তি পাবই লাগিব, জুবিন দাই ন্যায় পাবই লাগিব। সেই অসুৰকেইটাই শাস্তি নোপোৱালৈকে যাতে বেল নাপায়। গৰিমা নবৌ এই ভিডিঅ'টোত তাকে উল্লেখ কৰিলে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰক, গৰিমা নবৌৰ কথাখিনি শুনিবলৈ চেষ্টা কৰক। তো বেছি দেৰি নকৰি আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। বেল কোনোদিন নাপাওক, আমিতো সেইটোৱে আশা কৰোঁ। একদম বিচাৰ প্ৰক্ৰিয়া শেষ হৈ এই অসুৰকেইটা শাস্তি নোপোৱালৈকে বেল পাব নালাগে। জুবিন গাৰ্গৰ ন্যায় প্ৰতিষ্ঠা নোহোৱালৈকে, জুবিন গাৰ্গে বিচাৰ নোপোৱালৈকে, ন্যায় পাই পেলাই এই দানৱকেইটাৰ শাস্তি নোহোৱালৈকে কোনো বেল পাব নালাগে, কোনো যাতে ওলাই যাব নোৱাৰে কোনো কথা। এইটো জামিন পাবই নালাগে সিহঁতে। মহাবীৰ একুৱাৰ কাৰণেও এটা পিটিশ্যন আহিছিলে আৰু সিদ্ধাৰ্থৰ যিটো এপাৰ্টমেণ্ট আছে সেইটোৰো এটা এটাচমেণ্টৰ পিটিশ্যন আছিলে। সেইখিনি গোটেইখিনি হিয়াৰিং 16 তাৰিখে আছে।